আসাম এডুকেশ্যনলৈ সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাস 8 ৰ সোশিয়েল সাইন্সৰ ইতিহাস খণ্ডৰ পাৰ্ট 1 প্ৰাচীন কামৰূপ ৰাজ্য এটো লেসনটো সম্পূৰ্ণ লেসনটো মই বুজাই দিম আৰু ইয়াৰ কোৱেশ্চন আনসাৰসমূহ মই তোমালোকৰ আৰু এটা চেনেল আছে হেতু চেনেলত মই দিছো কোৱেশ্চন তাত অকল কোৱেশ্চন আনসাৰসমূহ দিছো কাৰণ চেপ্টাৰটো বুজাই দি পেলা কোৱেশ্চন আনসাৰসমূহ এটা ভিডিঅ' দিলে অসুবিধা হয় কাৰণ বহুত দীঘল হৈ যায় ভিডিঅ'টো আপলোড কৰোতে বেছি দীঘল ভিডিঅ' আপলোড কৰোতে প্ৰবলেম হয় সেইবাবে মই পাৰ্ট কে দিছো ওকে এটো লেসনত এটো চেনেলত মই চেপ্টাৰসমূহ বুজাই যাম আৰু সেকেন্ড চেনেল মোৰ আৰু এটা চেনেল আছে হেতু চেনেলত মই কোৱেশ্চন আনসাৰসমূহ দি দিছো ওকে ইয়াত আছে প্ৰাচীন কামৰূপ ৰাজ্য মানে প্ৰাচীন মানে পুৰণি কামৰূপ মানে কি আমাৰ অসমখনৰ আগৰ পুৰণি নাম কি আছিল কামৰূপ আছিল প্ৰাগজ্যোতিষ আছিল গতিকে আমাৰ প্ৰাচীন কামৰূপত কেনেকুৱা ধৰণৰ নিয়ম নীতি আছিল কেনেকুৱা ধৰণৰ অৱস্থা আছিল ৰজা মহাৰাজা সকলৰ দিনৰ কথা আছে ওকে তোমালোকে ইতিমধ্যে সপ্তম শ্ৰেণীৰ পাঠত প্ৰাগৈতিহাসিক অসমৰ নামৰ পাঠত প্ৰাচীন কামৰূপ ৰাজ্যৰ উৎপত্তি সম্পৰ্কে ক্লাস 7 তে এটোৰ ওপৰত অলপ থুলমূল আভাস আছে ঐতিহাসিক সমল বিশেষকৈ কিছু সংখ্যক পুৰাণ বৌদ্ধ সাহিত্য তন্ত্ৰপুথি গুপ্ত যুগত খুদিত এলাহাবাদ প্ৰশস্তি তথা প্ৰাচীন কামৰূপ ৰাজ্যৰ হিষ্টৰীত থকা শিলালিপি তাম্ৰলিপি স্তম্ভলিপি বিভিন্ন মঠ মন্দিৰ দেৱালয়ত ভগ্নাংশে শিলৰ ভাস্কৰ্যসমূহৰ পৰা কামৰূপ ৰাজ্যৰ ইতিহাস মানে কামৰূপ ৰাজ্যৰ ইতিহাস আমি কোৰ পৰা জানিব পাৰি বিভিন্ন স্তম্ভলিপি যত শিলালিপি আছে সেইসমূহৰ পৰা আমি বিভিন্ন যুগ সাহিত্য তন্ত্ৰ পুথি সমূহৰ পৰা পুৰাণ পুথি এইবোৰৰ পৰা আমি কামৰূপ ৰাজ্যৰ ইতিহাসৰ বিষয়ে আমি জানিব পাৰি যে ক'ত কি আছিল কি অৱস্থা আছিল কেনেকুৱা ধৰণৰ নিয়ম নীতি আছিল ওকে এতিয়া চোৱা পিছৰ পৰাটো প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ কি প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতৰ আন ঠাইৰ লগতে কামৰূপতো বৈদিক পৰম্পৰা সংস্কৃত ভাষা স্থাপত্য ভাস্কৰ্য তথা জ্যোতিৰ্বিজ্ঞান আদিয়ে ব্যাপকতা লাভ কৰিছিল মানে বেলেগ ঠাইৰ লগতে ভাৰতৰ অন্য ঠাইৰ লগতে কামৰূপতো মানে আমাৰ অসমতো পুৰণি কালত কি আছিল বৈদিক পৰম্পৰা আছিল সংস্কৃত ভাষাটো আছিল তাৰ পিছত স্থাপত্য ভাস্কৰ্য জ্যোতিৰ্বিজ্ঞান এইবোৰ আছিল ব্যাপকতা লাভ কৰিছিল ৰামায়ণ মহাভাৰত অৰ্থশাস্ত্ৰ বিভিন্ন পুৰাণ শিলালিপি তাম্ৰলিপি আৰু প্ৰত্নতাত্ত্বিক সমলৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্য আৰু বিভিন্ন শিলালিপি অৰ্থশাস্ত্ৰ ৰামায়ণ মহাভাৰত এইবোৰৰ পৰা যে আমি গম পাব পাৰো যে কামৰূপ এখন শক্তিশালী ৰাজ্য আছিল সমৃদ্ধিশালী সকলো ফালৰ পৰা মানে উন্নত আছিল তাকে কয় সমৃদ্ধিশালী ওকে তাৰ পিছৰখিনি আছে এখিনি আমাৰ ৰিডিং পঢ়িনিটো তাৰ পিছৰখিনি কি আছে কামৰূপ ৰাজ্য কোন ফালৰ পৰা কিমানলৈকে বিস্তৃত হৈ আছিল খ্ৰীষ্টীয় দশম শতিকাত ৰচিত কালিকা পুৰাণ কিমান শতিকাত ৰচিত দশম শতিকাত আৰু কালিকা পুৰাণতে পোৱা যায় যে কামৰূপ ৰাজ্যখন ক'ৰ পৰা ক'লৈকে বিস্তৃত আছিল সীমাটো ক'ৰ পৰা ক'লৈকে আছিল আৰু তাতে লিখা আছে যে কামৰূপ ৰাজ্যক চাৰিটা ভাগ বা পীঠত বিভক্ত কৰা হয় এটো ইম্পৰ্টেন্ট কোৱেশ্চন হেকিটা হ'ল ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু হোমাৰপীঠ ওকে কামৰূপ ৰাজ্যৰ সীমাসমূহ ইয়াৰ ওপৰত আছে কোন কিমানখিনিলৈকে সীমা আছে কামৰূপৰ কেন্দ্ৰস্থল আছিল কি কামাখ্যা মন্দিৰ ওকে গতিকে উত্তৰে পশ্চিমে দক্ষিণে কিবোৰ আছে ইয়াত আছে লিখা তোমালোকে পঢ়ি লবা মই মেইন পইণ্টবোৰ মই বুজাই দি আছো তাৰ পিছত চোৱা উপৰোক্ত তথ্যসমূহৰ পৰা দেখা যায় প্ৰাচীন প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্য বৰ্তমান মানে প্ৰাচীন কামৰূপৰ যোনটো কামৰূপ বা প্ৰাগজ্যোতিষ ৰাজ্য আছিল বৰ্তমান বৰ্তমান যোনবোৰ ঠাইৰ নাম আছে সেইবোৰ কিমানলৈকে বিস্তৃত আছিল বৰ্তমানৰ ব্ৰহ্মপুত্ৰ উপত্যকা ভূটান উত্তৰবংগ বাংলাদেশৰ উত্তৰ আৰু পূব অংশ আৰু উত্তৰে তিব্বতীয় সীমালৈকে বিস্তৃত আছিল মানে আমাৰ অসমখন বৰ্তমানত এই ঠাইখিনিলৈকে বিস্তৃত হৈ আছে ওকে কামৰূপ ৰাজ্যৰ মহান শাসকসকল বহুত আছিল কামৰূপ ৰাজ্যৰ গতিকে আগতে যেহেতু ৰজাসকলৰ শাসন চলিছিল গতিকে প্ৰথম কামৰূপ ৰাজ্যৰ শাসন কোনে চলিছে কামৰূপৰ প্ৰথমজন শাসক আছিল কি মহিৰংগ দানৱ ইম্পৰ্টেন্ট কোৱেশ্চন কামৰূপ ৰাজ্যৰ প্ৰথম শাসকজনৰ নাম কি মহিৰংগ দানৱ এটো ভালকৈ পঢ়ি থবা তাৰ পিছত কি আছিল তেওঁ বৰ্তমানৰ গুৱাহাটীৰ শ্বিলং পথৰ কাষৰ মহিৰং পাহাৰ অঞ্চলত মহিৰংগ দানৱৰ ৰাজ্যৰ ৰাজধানীটো বৰ্তমান কোনখিনিত গুৱাহাটী শ্বিলঙত আছে বৰ্তমান গুৱাহাটী শ্বিলঙৰ যোনটো মহিৰং পাহাৰৰ অঞ্চলটো আছে তেওঁৰ ৰাজধানীটো তাতে আছিল ওকে তেওঁৰ মৃত্যুৰ পাছত ক্ৰমে শতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ ঘটকাসুৰ কামৰূপৰ ৰজা হৈছিল মানে তেওঁৰ মৃত্যুৰ পিছত চিৰিয়েলি কোন আছিল এইবোৰ ইমান ইম্পৰ্টেন্ট নহয় তেওঁৰ মেইন মানুহজন মহিৰংগ দানৱৰ নামটো মনত ৰাখিবা পৰৱৰ্তী কালত নৰকাসুৰ কামৰূপৰ শাসক পিছত কোন আছিল নৰকাসুৰ আছিল তেওঁলোকৰ পিছত নৰকাসুৰ আছিল আখ্যানৰ পৰা জনায় যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ প্ৰায় 25 জন ৰজা সুদীৰ্ঘ জুৰি কামৰূপৰ ৰাজত্ব কৰি মানে নৰকে প্ৰতিষ্ঠা কৰা বংশ নৰকে এটা বংশ প্ৰতিষ্ঠা কৰে তাৰ 2500 ৰজাই সুদীৰ্ঘ জুৰি কামৰূপত ৰাজত্ব কৰিছিল ওকে
নৰক ৰজাৰ বিষয়ে কেইবাটা আখ্যান পোৱা যায় প্ৰায় সকলোবোৰ আখ্যান মতে ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰত ধৰিত্ৰীৰ গৰ্ভত ভগৱান বিষ্ণুৱে ভগৱান বিষ্ণুৱে কি বৰাহ অৱতাৰত ধৰিত্ৰীৰ গৰ্ভত স্থিত হৈছিল মানে ধৰিত্ৰীৰ গৰ্ভত আছিলে আৰু তেওঁ ত্ৰেতা যুগৰ মাজভাগত ধৰিত্ৰীৰ সন্তান ৰূপে জন্ম লাভ কৰিছে কোনে বিষ্ণুৱে ভগৱান বিষ্ণুৱে ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে ধৰিত্ৰী মানে কি মাটি ভূমি গতিকে ভূমিৰ পৰা জন্ম হোৱা হেতুকে তেওঁৰ নাম কি হৈছিল ভৌম বোলা হৈছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰে তেওঁৰ যোনটো বংশ প্ৰতিষ্ঠা কৰিছিল সেই বংশটোৰ নাম ভৌম নৰক বংশ আখ্যা দিয়া হৈছিল যিহেতু নৰকৰ ৰজাৰ সময়ত আছিল আৰু কি বিষ্ণু ধৰিত্ৰীৰ গৰ্ভত হৈছিলে ধৰিত্ৰীৰ সন্তান ৰূপে জন্ম লাভ কৰিছে সেইবাবে সেই সময়টো সেই বংশটো কি কৈছিল ভৌম নৰক বংশ আখ্যা দিছিল ওকে বুজি পাইছা উল্লেখযোগ্য যে পৰৱৰ্তী কালত বৰ্মন হালস্তম্ভ আৰু পাল বংশৰ ৰজাসকলে নিজকে এই বংশৰ বুলি আৰু এই ভৌম নৰক বংশৰ মানে বংশৰ বুলি আৰু কোনে কোনে কয় যোনসকল বৰ্মন আছে হালস্তম্ভ পাল বংশ আছে তেওঁলোকে নিজকে বিষ্ণুৰ বংশৰ বুলি স্বীকাৰ কৰে ইয়াৰ পিছত ভগদত্ত আছে ওপৰত আছে সিৰিয়েলি এজন ৰজাৰ বিষয়ে যোনসকলৰ কামবোৰ শ্ৰেষ্ঠত্বটো বেছি আছিলে তেওঁলোকৰ বিষয়ে আছে সমলসমূহৰ পৰা জনা যায় যে নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত নৰকৰ পুত্ৰৰ নাম কি যে ভগদত্ত কামৰূপৰ সিংহাসনত বহিছে নৰকৰ পিছত ওকে মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায় প্ৰবাদ মতে ভগদত্ত তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল ভগদত্তৰ জীয়ৰীৰ নাম কি ভানুমতী আৰু ভানুমতীক কালৈ বিয়া দিছিল দুৰ্যোধনলৈ মনত ৰাখিবা আৰু এইটো তোমালোকে কুৱেশ্যনতো আছে ওকে গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজা ভানুমতীৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে এই বৈবাহিক সম্পৰ্কৰ বাবে পাণ্ডৱৰ লগত মিত্ৰতা থকা স্বত্বেও মহাভাৰতৰ যুদ্ধত ভগদত্ত কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল মহাভাৰতত প্ৰদান কৰা গুৰুত্ব অনুসৰি ভগদত্ত যে সমকালীন ভাৰতৰ অন্যতম প্ৰসিদ্ধ আৰু প্ৰতাপী ৰজা আছিল সেই অনুমান কৰিব পাৰি ভগদত্তৰ পৰৱৰ্তী কালত কেইবাজনো গুৰুত্বপূৰ্ণ ৰজা কামৰূপত ৰাজত্ব কৰিছিল ইয়াৰ ভিতৰত ব্ৰজদত্ত বাণৰজা আৰু ভীষ্মক ৰজাই প্ৰসিদ্ধ লাভ কৰিছিল ভগদত্ত পৰৱৰ্তী কালত কামৰূপত ৰাজত্ব কৰা ৰজাসকলৰ নাম এইবোৰ আছে ওকে ইয়াৰ পিছত আছে বৰ্মন বংশ আনুমানিক 350 পৰা 380 খ্ৰীষ্টাব্দৰ ভিতৰত পুষ্য বৰ্মনে কামৰূপত এক নতুন যুগৰ সূচনা কৰিছিল ভগদত্তৰ পিছত বৰ্মন বংশ আহিছিলে তাৰ পিছত কি আছিলে নৰকৰ বংশ ভৌম বংশৰ পিছত ভৌম নৰক বংশৰ পিছত কি আছিলে কি বংশ আহিছিলে বৰ্মন বংশ আৰু বৰ্মন বংশৰ কোনে প্ৰতিষ্ঠা কৰে পুষ্য বৰ্মনে এক নতুন সূচনা কৰিছিল তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে মনত ৰাখিবা বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল শৰ্ট কুৱেশ্যনৰ কাৰণে পঢ়ি থবা পুষ্য বৰ্মন বিখ্যাত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমাহিমেক আছিল তেওঁ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে বাংলাদেশৰ নিধনপুৰত তাম্ৰপল্লীত তেওঁ বহুগুণে বিভূষিত বুলি উল্লেখ আছে পূৰ্ব পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বংশৰ ৰজাসকলে সগৌৰৱে প্ৰায় 300 বছৰ জুৰি কামৰূপত তেওঁ পুষ্য বৰ্মনৰ বংশৰ ৰজাসকলে কেইবছৰ কিমান বছৰ 300 বছৰ কামৰূপত ৰাজত্ব কৰিছিল পুষ্য বৰ্মনৰ মৃত্যু বছৰ আনুমানিক 380 পৰা 405 খ্ৰীষ্টাব্দৰ সময়ত তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মনে ৰাজত্ব কৰিছিল পুষ্য বৰ্মনৰ পিছত সমুদ্ৰ বৰ্মন চিৰিয়েলি নম্বৰ মুখস্থ কৰিবা বৰ্মন বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল যুগৰ সূচনা কোনে কৰিছিলে পুষ্য বৰ্মনৰ পিছত তেওঁৰ বংশটো কোনে পুষ্য বৰ্মনৰ পিছত বৰ্মন বংশৰ কোনে প্ৰতিষ্ঠা ৰাজত্ব কৰিছিল তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মন পুষ্য বৰ্মনৰ পুত্ৰ সমুদ্ৰ বৰ্মন ওকে সমুদ্ৰ বৰ্মনৰ এজন দক্ষ শাসক আছিল তেওঁৰ পত্নী দত্তদেৱী এগৰাকী জ্ঞানী মহিলা আছিল তেওঁৰ পত্নীৰ নাম দত্তদেৱী সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী ৰজা বল বৰ্মনে সমুদ্ৰ বৰ্মনৰ পিছত কোনে শাসন কৰিছিল কামৰূপত বল বৰ্মনে ভালকে চিৰিয়েলি মনত ৰাখিবা দেই তোমালোকে এনেকৈ চাৰ্ট হিচাপত যদি পাৰা বনাই ল'বা প্ৰথম লিখিবা বৰ্মন বংশ লিখি পেলাই নামটো লিখি ল'বা বৰ্মন বংশ কোনে কৰিছিলে পুষ্য বৰ্মন বুলি লিখিলা নহয় তাৰপিছত লিখিবা পুষ্য বৰ্মনৰ পিছত কোন আছিলে সমুদ্ৰ বৰ্মন তেনেকৈ পুষ্য বৰ্মনৰ সময়সীমাটো কিমান আছিলে 350 পৰা 380 তেনেকৈ সময়সীমাটো লিখিবা তেতিয়া মনত থাকিবলৈ সুবিধা হ'ব ওকে তাৰপিছত সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী প্ৰথম বল বৰ্মনে আনুমানিক 405 পৰা 420 খ্ৰীষ্টাব্দলৈ কামৰূপত শাসন কৰিছিল বহু ইতিহাসবিদৰ মতে এওঁৰ দিনত কামৰূপ আৰু কাশ্মীৰৰ মাজত এক মধুৰ সম্পৰ্ক কাৰ সময়ত কামৰূপ আৰু কাশ্মীৰৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল বল বৰ্মনৰ দিনত বৰ্মন বংশৰ ৰজা বল বৰ্মনৰ দিনত ওকে শৰ্ট কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা কলহলে ৰচনা কৰা বিখ্যাত গ্ৰন্থ ৰাষ্ট্ৰৰংগিনী কোনে ৰচনা কৰিছিল কলহল মনত ৰাখিবা কলহল কোনে ৰাষ্ট্ৰৰংগিনী
উল্লেখ আছে যে কাশ্মীৰৰ ৰজা মেঘবাহন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাৰ সম্বৰত আহিছিল আৰু আন ৰজাৰ উপস্থিতিত অমৃতপ্ৰভাৰ বৰমাল্য গ্ৰহণ কৰিছিল। এই তাৰপিছত কি হৈছে বল বৰ্মনৰ পৰৱৰ্তী কামৰূপৰ শাসক আছিল কন্যা বল বৰ্মনৰ পিছত পৰৱৰ্তী চিৰিয়েলি নামবোৰ এইবোৰ দি দিছে, সেইবোৰ ভালকৈ পঢ়ি থবা, এইবোৰ তেনেকুৱা ইম্পৰ্টেণ্ট নহয়। উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল। ভাস্কৰ বৰ্মন কি আছিলে, বিবাহ কৰা নাছিলে আৰু তেওঁক কি আছিলে কুমাৰ ৰজাৰ বোলা হৈছিল। কুমাৰ ৰজা কিয় হৈছিল, কাৰণ তেওঁ অবিবাহিত আছিল বাবে। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। তেওঁৰ ৰাজত্ব কাল প্ৰাচীন কামৰূপ ইতিহাসৰ এক অন্যতম গৌৰৱময় অধ্যায়। ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল ভাস্কৰাব্দ আৰু কামৰূপী বা কামৰূপী চন। কাৰ দিনৰ পৰা কামৰূপ ৰাজ্যৰ ভাস্কৰাব্দ চন হিচাপে সূচনা হৈছিল ভাস্কৰ বৰ্মনে। মনত ৰাখিবা, প্ৰথম আছে পুষ্য বৰ্মন। পুষ্য বৰ্মনৰ সময়ত বৰ্মন বংশৰ সূচনা হৈছিল। তাৰপিছত আছে পুষ্য বৰ্মনৰ ৰজাই সমুদ্ৰ বৰ্মন পিছত বল বৰ্মন আৰু বল বৰ্মনৰ পিছত চিৰিলি কেইজনমান ৰজাৰ ৰাজত্ব কৰিছিল আৰু শেষত আছে কি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনতে আৰু নতুন যুগৰ আৰু এটা সূচনা হৈছিল, তাৰ হ'ল ভাস্কৰাব্দ বা কামৰূপী চন। বুজি পাইছা? চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপ ভাস্কৰ বৰ্মনৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং আহিছিলে আমাৰ কামৰূপলৈ। অ'কে, তাৰপিছত বৰ্মন বংশৰ পিছত শাল বংশৰ কথা আছে। শাল বংশত কি আছে চোৱা। ভাস্কৰ বৰ্মনৰ মৃত্যু হোৱাৰ পিছত কামৰূপৰ প্ৰবল ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল। এই ৰাজনৈতিক অচলাৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শালস্তম্ভ নামৰ এজন নেতাই আছিল। তেওঁ কি কামৰূপ দখল কৰিছিল আৰু ৰাজবংশৰ পাতনি মেলি এই ৰাজবংশটোক শালস্তম্ভ নামেৰে, যিহেতু তেওঁৰ নাম শালস্তম্ভ আছিল, সেইবাবে সেই বংশটোক তেওঁ শালস্তম্ভ নামেৰে জনা যায়। শাল বংশৰ ৰজাসকলৰ ভিতৰত শ্ৰী হৰ্ষদেৱৰ ৰাজত্বকাল প্ৰাচীন কামৰূপৰ গৌৰৱোজ্জ্বল অধ্যায়। তেওঁৰ ৰাজত্বকালত কামৰূপ ৰাজ্যৰ গৌৰৱ বংশ দেশ উৰিষ্যা কুশল বিহাৰ আদি ঠাই সামৰিক অভিযান চলাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ বিভিন্ন ঠাইত তেওঁ অভিযান চলাইছিল আৰু সফল হৈছিলে। শাল বংশৰ পিছত প্ৰথম বৰ্মন বংশৰ কথা পালোঁ, তাৰপিছত শাল বংশ, তাৰপিছত পাল বংশ এতিয়া কথা পালোঁ। অ'কে, শাল বংশত চোৱা। শাল বংশৰ শেষ ৰজা ত্যাগ সিংহ। শাল বংশৰ শেষ ৰজা ত্যাগ সিংহ নিঃসন্তান হৈ মৃত্যুবৰণ কৰাত কামৰূপৰ ৰাজসিংহ শূন্য হৈ পৰে। মানে তেওঁৰ সন্তান নাছিলে আৰু তাৰপিছত তেওঁৰ মৃত্যু হ'ল। তেওঁৰ মৃত্যু হোৱাৰ পিছত কোন উঠিব? এনে অৱস্থাত কি কৰিছিলে, কামৰূপৰ দূৰদৰ্শী মন্ত্ৰী আৰু বিষয়াসকলে বৰ্মপালক ৰজা হিচাপে দিছিলে। বৰ্মপালৰ নামেৰে এই বংশটোক পাল বংশ, যিহেতু তেওঁৰ বৰ্মৰ লগত পালটো আছে, গতিকে সেইবাবে সেই যুগটোক পাল বংশৰ নাম দিলে আৰু প্ৰায় 150 বছৰ ধৰি কামৰূপত পাল বংশৰ ৰজাসকলে কি ৰাজকাৰ্য পৰিচালনা কৰে। আৰম্ভণিক দশম শতিকাৰ পৰা আৰম্ভ হোৱা পাল বংশৰ শাসকসকলৰ ভিতৰত ৰত্নপাল আছিল সৰ্বশ্ৰেষ্ঠ। পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কি ৰত্নপাল। ভালকৈ মনত ৰাখিবা, মেইন পইণ্টবোৰ মই কৈ গৈ আছোঁ। তেওঁ এজন বাহুবলী যোদ্ধা, দিগ্বিজয়। তেওঁৰ মানে গুণবোৰ আছিলে কি অধিকাৰী আছিলে। তেখেত ভগৱান শিৱৰ পৰম ভক্ত হোৱাৰ লগতে বৈদিক পৰম্পৰা মতে জীৱন নিৰ্বাহ কৰিছিল বুলি গুৱাহাটী তাম্ৰলিপিত উল্লেখ আছে। মানে বিভিন্ন তাম্ৰলিপি, শিলালিপি এইবোৰৰ পৰা জানিব পাৰি যে কামৰূপত কোনসকল ৰজা আছিলে, তেওঁলোকে কেনেকুৱা ধৰণৰ ৰাজত্ব কৰিছিল, এইবোৰৰ পৰা জনা যায়। অ'কে, ৰত্নপালে দুৰ্জয় নামৰ এখন নগৰ প্ৰতিষ্ঠা কৰি এই নগৰৰ ৰাজধানী স্থানান্তৰ কৰিছিল বুলি তাম্ৰলিপিত উল্লেখ আছে। ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমান গুৱাহাটী মহানগৰী ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা পাণবজাৰ, আমবাৰী, উজান বজাৰ আদি অঞ্চলসমূহ দুৰ্জয় নগৰৰ অন্তৰ্ভুক্ত আছিল। এই গুৱাহাটীৰ এই ঠাইসমূহত কি দুৰ্জয় নগৰৰ অন্তৰ্ভুক্ত আছিল। এই নগৰত বহু ধনী সদাগৰ, বিদ্বান লোক, কবি আৰু ধৰ্মগুৰুসকলে বসবাস কৰিছিল। এতিয়া আছে কামৰূপৰ পৰৱৰ্তী ৰজাসকল। কামৰূপৰ পৰৱৰ্তী ৰজাসকল কি আছিলে? পাল বংশৰ শেষ ৰজা জয়পালৰ আনুমানিক। পাল বংশৰ আমি পালোঁ কোনে ৰত্নপাল আছিলে। ৰত্নপালৰ পিছত কি শ্ৰেষ্ঠ ৰজা আছিলে, কিন্তু পাল বংশৰ সূচনা কৰিছিল বৰ্মপাল নামেৰে এজন নেতাই। অ'কে, তাৰপিছত কি আছিলে ৰত্নপালৰ কথা কৈ পেলাই তাৰপিছত শেষৰ ৰজাজনৰ কথা কৈছে। পাল বংশৰ শেষৰ ৰজা জয়পালৰ কথা কোৱাই নাছিলে। জয়পালৰ মৃত্যুৰ পিছত কোন আছিলে? পাল বংশৰ ইতিহাস নিৰ্দিষ্টকৈ পোৱা নাযায়। অ'কে, পাল বংশৰ পতনৰ পিছত কামৰূপত কেইবাজনো ৰজা শাসন কৰিছিল। পাল বংশ যেতিয়া ধ্বংস হৈ গ'ল, শেষৰ ৰজা আছিল জয়পাল। জয়পালৰ পিছত কি আছিল? পাল বংশটো প্ৰায় শেষেই হৈ গৈছে। তেওঁলোকৰ ভিতৰত
পাল বংশৰ জয়পালৰ পিছত কিছুমান ৰজাই পাল বংশৰ পতনৰ পিছত কামৰূপত কেইবাজনৰ ৰজা শাসন কৰিছিল তেওঁলোকৰ ভিতৰত বৈদ্যদেৱ ৰায়ৰীদেৱ উদয়কৰ্ণ বল্লভদেৱ পৃথু আৰু সন্ধ্য ৰাজত্বকাল গুৰুত্বপূৰ্ণ পাল বংশৰ শেষৰ ৰজা আছিল জয়পাল তেওঁৰ পিছত বহুত ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ নাম এইবোৰ আছে ওকে তেওঁ সেই সময়টোক মানে তেনেকুৱা নাম দি সূচনা কৰা নাই ওকে পিছত প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোৰ ওপৰত কোৱেশ্চন আনসাৰ আছে গতিকে মই পিছত নেক্সট ভিডিঅ'ত মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ কোৱেশ্চন আনসাৰৰ লিংকটো গতিকে তাতে চাবা প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক ৰাজ্য জিলা মহকুমা পঞ্চায়ত গাঁও ইত্যাদি ভাগত আমাৰ শাসনৰ সুবিধা যাতে আমি সুবিধা হয় ৰাজ্য আমাৰ দেশখনক ৰাজ্য জিলা মহকুমা গাঁও পঞ্চায়ত আদি ভাগ কৰে এইদৰে কামৰূপ ৰাজ্যখনক ভুক্তি মণ্ডল বিষয় পুৰ গ্ৰাম আদি ভাগত ভাগ কৰাইছিল পুৰণি কামৰূপত বৰ্তমান ৰাজ্য জিলা হিচাপে ভাগ কৰা হয় আগতে কি ভাগ কৰাইছিল ভুক্তি মণ্ডল হিচাপে বিষয় পুৰ গ্ৰাম হিচাপে আনহাতে কিছু সংখ্যক শিলালিপি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপে নামকৰণ কৰাও পোৱা যায় প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক আছিলে শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰি নিজকে যোনসকলৰ ৰজা ৰাজত্ব কৰিছিল তেওঁলোকে নিজকে ভগৱানৰ অংশ বুলি ভাবিছিলে উদাহৰণস্বৰূপে বজালীৰ জিলাৰ ডুবিত উদ্ধাৰ হোৱা ফলিত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনক বিষ্ণুৰ দ্বিতীয় ৰূপ আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি হিচাপে বৰ্ণনা কৰাইছিল মানে পুষ্য বৰ্মনক বিষ্ণুৰ দ্বিতীয় ৰূপ কৈছিলে মানে ভগৱানৰ অংশ আছিলে বুলি সকলোৱে জ্ঞান কৰিছিল নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে পৰম ভট্টাৰক মহাৰাজপতি পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰা দেখা গৈছে মানে নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰে নিজৰ ক্ষমতাটো দেখাবলৈ মানে ৰজাসকলে কি আছে নিজৰ উপাধিটো দিছিলে নিজৰ ৰজা মহাৰাজাসকলে কি উপাধি লৈছিলে পৰম ভট্টাৰক মহাৰাজা ধীৰাজ পৰমেশ্বৰ ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় যিহেতু এই অনুষ্ঠানত কৰতলীয়া ৰজা পুৰোহিত সম্ভ্ৰান্ত লোক আৰু আন ৰাজ্যৰ নৃপতিসকলক নিমন্ত্ৰণ কৰে যেতিয়া ৰাজঅভিষেক হয় কোনো এজন ৰজা হয় সিংহাসনত উঠে তেতিয়া কি হয় বহুত ডাঙৰকৈ অনুষ্ঠান হয় আৰু তাত বহুতো জ্ঞানী লোকক সম্ভ্ৰান্ত লোকক মতা হয় তাম্ৰলিপি সময়ত কামৰূপ ৰজাসকলক হিন্দু দেৱতা ইন্দ্ৰ হৰ বিষ্ণু বৰুণ অগ্নি কুবেৰ আৰু ৰাণীসকলক অদিতি লক্ষ্মীৰ আদিৰ সৈতে তুলনা কৰা দেখা যায় কামৰূপৰ লিপিসমূহত কামৰূপৰ যিসকল ৰজা আছে তেওঁলোকক এইসমূহ মানে তেওঁলোকৰ ৰজাসকলক বিভিন্ন ভগৱানৰ লগত তুলনা কৰে ইয়াৰ পৰা আমি গম পালোঁ যে কামৰূপৰ যিসকল ৰজা আছে তেওঁলোকক কি ভগৱানৰ লগত তুলনা কৰা হৈছিলে কামৰূপৰ প্ৰশাসনিক ব্যৱস্থা মন্ত্ৰী পৰিষদৰ বিষয়ে ভূমিকা আছে মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকলক অমাত্য সচিব মন্ত্ৰী মহাপুৰোহিত আদি নামেৰে জনা মন্ত্ৰী কামৰূপৰ শাসনৰ মন্ত্ৰীসকলক কি নামেৰে জনা যায় এইবোৰ আছে সেনাবাহিনী মুৰব্বীজনক এইবোৰ তোমালোকে পঢ়িলেই তোমালোকে জানি পায় সেনাবাহিনী মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি নায়ক ৰণক আদি নামেৰে জনা সেনাবাহিনীৰ মুৰব্বীসকলক কি নামেৰে জনা যায় সেনাধ্যক্ষ এইবোৰ শৰ্ট কুৱেশ্যনৰ কাৰণে মনত ৰাখিবা দেই তাৰপিছত ভূমিৰ ওপৰত আছে এইবোৰ পঢ়িলে তোমালোকে বুজি পাবাই গতিকে এইখিনি আৰু বুজাবলগীয়া তেনেকুৱা ৰজাসকলৰ ওপৰত মই অলপ বুজাই দিলোঁ এতিয়া প্ৰাচীন কামৰূপ ৰাজ্যৰ ভূমি কি ৰাজ্যৰ সমগ্ৰ ভূমি ৰজাৰ অধীন আছিল ৰাজ্যৰ সমগ্ৰ ভূমি ৰজাৰ মানে অসম কামৰূপ ৰাজ্যটোৰ গোটেই ভূমি ৰজাৰ অধীনত আছিলে ৰজাই এই ভূমিৰ প্ৰয়োজন অনুসাৰে ব্ৰাহ্মণ ধৰ্মানুষ্ঠান আদিলৈ দান হিচাপে আগবঢ়াইছিল এতিয়ালৈকে যিমানবোৰ শিলালিপি তাম্ৰলিপি উদ্ধাৰ হৈছে তাৰে অধিকাংশতে এনেধৰণৰ দানৰ তথ্য লিপিবদ্ধ কৰা দেখা যায় এনে ভূমিক মানে আগৰ দিনত যে ৰজাসকলে কিছুমানক দান দিছিলে ব্ৰাহ্মণসকলক দান দিছিলে বা ধৰ্মানুষ্ঠান আদিলৈ দান দিছিলে ধৰ্ম অনুষ্ঠান আদিত দান দিছিলে সেইসমূহ কি তেওঁলোকে কি শিলালিপিত লিপিবদ্ধ কৰিছিলে আৰু তাৰ এইবোৰ কথা আমি শিলালিপিৰ পৰাই গম পাইছোঁ নহ'লে কেনেকৈ গম পালোঁ হয় এনে ভূমিক দেৱোত্তৰ ব্ৰহ্মোত্তৰ ধৰ্মোত্তৰ অগ্ৰহাৰ আদি নামেৰে জনা গৈছিল মানে দান দিছিলে সেইবোৰ লিপিক তেনেকুৱা হিচাপে নাম দিছিলে ভূমিৰ ৰাজা আছিল ৰাজ্যৰ আয়ৰ অন্যতম উৎস তেতিয়াও ভূমিৰ ৰাজক প্ৰচলনটো আছিলে তাৰ পৰা আয় কৰা হৈছিলে তাৰপিছত চোৱা কামৰূপ ৰাজ্যৰ সমাজ ব্যৱস্থাটো কেনেকুৱা ধৰণৰ আছিল প্ৰাচীন কামৰূপ সমাজখন বিভিন্ন নৃগোষ্ঠী অষ্টিক দ্ৰাবিড় তিব্বতী আলপাইন আদিৰে গঠিত আছিল ভাৰতৰ আন ঠাইৰ তুলনাত প্ৰাচীন কামৰূপ বৰ্ণাশ্ৰম ব্যৱস্থা দৃঢ়ভাৱে পালন কৰা হোৱা নাছিল সমাজখনত নানা বৃত্তিধাৰী লোক যেনে বাৰণ লেখক বৈদ্য দৈৱজ্ঞ কুম্ভকাৰ কৈৱৰ্ত বিভিন্ন ধৰণৰ নৈকীয়া আদি
কামৰূপৰ আৰ্থ-সামাজিক জীৱনক সমৃদ্ধ কৰিছিলে মানে আৰ্থ-সামাজিক দিশত বিভিন্ন ধৰণৰ বৃত্তিধাৰী লোকসকলে সমৃদ্ধ কৰিছিল কামৰূপ ৰাজ্যখন ভাৰতবৰ্ষৰ আন প্ৰান্তৰ দৰে কামৰূপতো ব্ৰাহ্মণসকলৰ স্থান সমাজত উচ্চ কামৰূপত ব্ৰাহ্মণসকলৰ স্থান উচ্চ আছিলে কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণক মাটি বাৰী গাঁও আদি দান কৰিছিলে কামৰূপৰ ৰজাসকলে কি ব্ৰাহ্মণসকলক বিভিন্ন গাঁও মাটি বাৰী এইবোৰ দান কৰিছিল আৰু সমাজখনক উদাৰ আছিল প্ৰাচীন কামৰূপ সমাজখন কি উদাৰ আছিলে তাৰপিছত আছে জানি থোৱা আছে হিন্দু ধৰ্মৰ শাস্ত্ৰ মানুহৰ স্বভাৱ আৰু সাধ্য অনুসৰি বৃত্তি নিৰ্বাচনৰ কথা উল্লেখ আছে ইয়াক বৰ্ণাশ্ৰম বুলি কোৱা হয় বৰ্ণাশ্ৰম কাক বোলে এইবোৰ মুখস্থ কৰিব বৰ্ণাশ্ৰমৰ 4টা বৰ্ণ নিৰ্ণয় কৰা হৈছে সেইটো হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ভালকৈ মুখস্থ কৰিবা জানি থোৱা অহাটো ইম্পৰ্টেণ্ট দেই তাৰপিছত পৰিয়াল আছিল সমাজৰ ক্ষুদ্ৰতম গোট কি পৰিয়াল কামৰূপ ৰাজ্যৰ সমাজৰ ক্ষুদ্ৰতম গোট কি পৰিয়াল এককৰ সলনি যৌথ পৰিয়ালৰ প্ৰচলন অধিক আছিল মানে যৌথ পৰিয়ালৰ জইণ্ট ফেমিলি হিউৱেন চাঙৰ চিউকি গ্ৰন্থত উল্লেখ আছে যে ইয়াৰ মানুহবোৰ চাল চলন ধীৰ গম্ভীৰ আৰু সৎ প্ৰকৃতি সৎ আছিল কামৰূপ ৰাজ্যৰ লোকসকল কি আছিলে সৎ আছিলে ধীৰ স্থিৰ আছিলে এইটো চাও বৰ্মনমুখৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মন শ্ৰেষ্ঠ ৰজাজনৰ নাম কি বৰ্মনমুখৰ ভাস্কৰ বৰ্মন অলৰেডি মই কৈ আহিলোঁ এটি ইম্পৰ্টেণ্ট পইণ্ট প্ৰাচীন কামৰূপ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কেনেধৰণৰ অতি প্ৰাচীন কালৰ পৰা কামৰূপৰ মানুহৰ প্ৰধান জীৱিকা আছিল কৃষি পাহাৰীয়া অঞ্চলসমূহত কৃষি কৰ্ম ঝুম পদ্ধতিৰে কৰা হৈছিল সোণ উৎপাদন আৰু সোণৰ অলংকাৰ নিৰ্মাণ কামৰূপৰ এক প্ৰাচীনতম উদ্যোগ আছিল প্ৰধান উদ্যোগ কামৰূপ ৰাজ্যৰ কি ব্যৱস্থা মানে কি বিজনেছ কৰা হৈছিলে ব্যৱসায় কৰা হৈছিলে যাৰ বাবে কামৰূপ ৰাজ্যখন উন্নত হৈছিলে আৰু ওকে কি ব্যৱসায় কৰিছিলে এইবোৰতো পঢ়িলে গম পাবা তাৰপিছত চোৱা হাতীৰ দাঁত গড়ৰ খৰ্গ চামৰা নানান সুগন্ধি কাঠ লোহ সোণ তেজপাত আদি বিদেশলৈ ৰূপান্তৰ কৰে যিহেতু এইবোৰ আমাৰ অসমৰ সম্পদ হয় গতিকে এইবোৰ বিদেশলৈ ৰপ্তানি কৰিছিল তাৰ ফলত কি হ'লে উন্নত হৈছিল আমাৰ দেশখন লাহে লাহে প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাষা কেনেকুৱা ধৰণৰ ভাষা আছিলে শিক্ষা ব্যৱস্থাকে টোলসমূহত শিক্ষা দিয়া হৈছিলে গুৰু গৃহ সংস্কৃত টোলসমূহত শিক্ষা দিয়া হৈছিলে ওকে গতিকে এইবোৰ পঢ়িলেতো পাবা শিক্ষা কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাটো আছিলে তাৰপিছত শেষৰ পেজ দুটা চোৱা 16 আৰু 17 ইয়াত আছে কামৰূপ ৰাজ্যৰ নাৰীসকলৰ ওপৰত আছে নাৰীসকলক উচ্চ মৰ্যাদা দিয়া হৈছিল আৰু সেই সময়ত কি আছিলে দেৱী প্ৰথা প্ৰচলন আছিলে আৰু দেৱদাসী প্ৰথা প্ৰচলন আছিলে আৰু দেৱদাসীসকলে য'ত বাস কৰিছিল তাত মন্দিৰো নিৰ্মাণ কৰিছিল গতিকে আমি গম পালোঁ যে কামৰূপ ৰাজ্যৰ নাৰীসকলক বহুত উচ্চ মৰ্যাদা দিয়া হৈছিলে প্ৰাচীন কামৰূপৰ ধৰ্মীয় ইয়াৰ পিছতে শেষৰপন প্ৰাচীন কামৰূপৰ ধৰ্মীয় পৰম্পৰাটো কি আছিলে প্ৰাচীন কামৰূপৰ বহুলোকে বৈদিক যুগতে প্ৰকৃতিক পূজা কৰাৰ লগতে গছ শিল মানে প্ৰাচীন কামৰূপৰ লোকসকলে কি হ'লে গছ পূজাই প্ৰকৃতিক পূজা কৰিছিলে সমাজখন কৃষিজীৱী হোৱাৰ বাবে কৃষিৰ লগত জড়িত ধৰ্মীয় অনুষ্ঠান পালন কৰিছিলে ভূমিৰ পৰা গছ-গছনি ফল-মূল আৰু জীৱিকাৰ সন্ধান পোৱাৰ বাবে পৃথিৱীখনকে মাতৃ জ্ঞান কৰা হৈছিল মানে ভূমিৰ পৰা যিহেতু তেওঁলোকে খাদ্য বস্তু পায় গছ-গছনি ফল-মূল ভূমিতে হয় সেইবাবে তেওঁ পৃথিৱীখনকে মাতৃ হিচাপে জ্ঞান কৰিছিলে কামৰূপৰ সময়ত নাৰীক উচ্চ মৰ্যাদা দিছিলে লগতে যিসমূহ প্ৰকৃতি আছে প্ৰকৃতিৰ বিভিন্ন বস্তুক তেওঁলোকে পূজা কৰিছিলে আৰু পৃথিৱীখনক ভূমিক কি হৈছিলে তেওঁলোকে মাতৃ হিচাপে জ্ঞান কৰিছিলে ওকে প্ৰাচীন কালৰ পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন ব্ৰাহ্মণ ধৰ্মৰ লগতে শৈৱ ধৰ্মৰো প্ৰচলন আছিল কালিকা পুৰাণৰ প্ৰাচীন কামৰূপ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল শক্তি মানে কি যিহেতু নাৰীক উচ্চ মৰ্যাদা দিয়া হৈছিলে সেইবাবে শক্তিক পূজা কৰিছিলে পৰম্পৰাগতভাৱে কামৰূপত শক্তিৰ পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল যুগে যুগে নাৰী যিহেতু নাৰীক পূজা কৰিছিলে হয়নে নহয় সেইবাবে শক্তি পূজাটো প্ৰাধান্য দিছিলে যুগে যুগে নাৰী সমাজৰ প্ৰতি ভাৰতীয় পুৰুষ সমাজে প্ৰদৰ্শন কৰি অহা শ্ৰদ্ধা আৰু সন্মানে শক্তিবাদৰ উৎস শক্ত ধৰ্মত উপস্য দেৱীসকল হৈছে শক্তি পূজা কৰিছিল মানে কোনসকলক শক্তি পূজা কৰিছে দুৰ্গা কালী কালিকা উমা কামাখ্যা তাৰা চণ্ডী চামুণ্ডা আদি শৈৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা আছিল বৌদ্ধ ধৰ্মৰ প্ৰাচীন কামৰূপত প্ৰসাৰিত মানে সকলো ধৰ্ম শক্তি ব্ৰাহ্মণ শিৱ তাৰপিছত বৌদ্ধ ধৰ্ম সকলোবোৰ ধৰ্মৰ স্থান লাভ কৰিছিল উচ্চ মৰ্যাদা লাভ কৰিছিলে ওকে বক্তিয়াৰ শেষৰটো পঞ্চম বক্তিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণ সপ্তমজনী পাঠত তোমালোকে তুৰ্কী আফগানসকলৰ ভাৰত আক্ৰমণ আৰু পৰ্যায়ক্ৰমে ভাৰতত তেওঁলোকৰ ৰাজ্য সম্পাদনৰ বিষয়ে কিছু জানিবলৈ পাৰা ভাৰতৰ তুৰ্কী সাম্ৰাজ্যৰ প্ৰথমজন চুলতান কুতুবুদ্দিন তুৰ্কী সাম্ৰাজ্যৰ প্ৰথম চুলতান কিন কুতুবুদ্দিন আইবাক ইম্পৰ্টেণ্ট কুৱেশ্যন তেওঁৰ সেনাপতি বক্তিয়াৰ খিলজীৰ সহায়ত বিহাৰ উত্তৰ প্ৰদেশ বংগদেশ আদি চুলতানী সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ঘটিছিল তেওঁলোকে কি হৈছিলে তুৰ্কী আফগানৰ পৰা ভাৰত আক্ৰমণ কৰিবলৈ আহিছিলে তাৰপিছত কি আহিছিলে তেওঁলোকে ইয়াতে থিতাপি লৈছিল সাম্ৰাজ্যটো বহলাইছিল
পৰৱৰ্তী সময়ত সেইজন বক্তিয়াৰ খিলজীয়ে কামৰূপ ৰাজ্য আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে তেওঁলোকে কি হৈছে কামৰূপ ৰাজ্য প্ৰথমতে বিহাৰ উত্তৰতে বংগদেহাতীত আক্ৰমণ চলাইছিল আৰু তাতে তিতাবি লৈছিল তাৰ পিছত কি আছিল কামৰূপতো আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত কামৰূপ শাসক আছিল পৃথু কামৰূপ শাসক কোন আছিল পৃথু আছিলে আৰু তেওঁ ইমান খ্ৰীষ্টাব্দৰ পৰা খ্ৰীষ্টাব্দটো কামৰূপ ৰাজ্য শাসন কৰিছিল তেওঁ এজন দক্ষ প্ৰশাসক হোৱাৰ লগতে বিচক্ষণ যোদ্ধাও আছিল কামৰূপ ৰাজ্যৰ পশ্চিম দিশৰ পৰা হোৱা এই আক্ৰমণক তেওঁ সফলতাৰে প্ৰতিহত কৰিছিল পৃথুৰ সুপৰিকল্পিত সমৰ কৌশল আৰু কামৰূপৰ বীৰ যোদ্ধাসকলৰ সাহস তথা নিপুণতাৰ ফলত 12,000 আশ্বাৰোহী সৈন্যৰ গঠিত বক্তিয়াৰ বাহিনী শোচনীয়ভাৱে পৰাজয় মানে বক্তিয়াৰসকলক তেওঁলোকে পৰাজয় কৰিছিলে পৃথু ৰজাৰ ৰাজত্বৰ সময়ত ওকে গতিকে এইখিনি আৰু ৰিডিং পঢ়িলে বুজি পাবাই গোটেইখিনি বুজাই দিলোঁ আৰু মনত ৰাখিবলৈ কথাখিনি এইখিনি ভালকৈ পঢ়িবা কাৰণ ইয়াৰ পৰা বহুত কুৱেশ্যন তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহি যাব তো ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আহিব গতিকে এইখিনি ভালকৈ পঢ়িবা গোটেইকেইটা বহুতকেইটা পইণ্ট দিছে গতিকে ইয়াৰ পৰা বহুত কুৱেশ্যন তোমালোকে কৰিব পাৰিবা এক্সামত গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা নেক্সট ভিডিঅ'বোৰৰ বাবে তোমালোকে ক্লাছ 8ৰ মেথছৰ আৰু সায়েন্সৰ অসমীয়া ভিডিঅ'বোৰ দিছো মোৰ সেকেন্ড চেনেলত দি আছো গতিকে হেতু চেনেল সাবস্ক্ৰাইব কৰি থবা এইটো ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আজিলৈ আহিছো ধন্যবাদ